ধুনীয়াকৈ লাগি আছোঁ মই ৰোৱা নহয় বাৰু বিগ ব্ৰয়ে ৰুইছিলে চেক চেক এতিয়া মিছন আমি কচু বুটলিবলৈ যাওঁ ন খুৰী Can anybody out there hear me? Hear me? 'Cause I just wanna say Hi guys, Bornali se back. More video la ako আপোনালোকক সকলোকে স্বাগতম জনাইছো। আগৰ ভিডিঅ'বোৰ চাইছে এনেকৈ ভাল পালে বুলি এইটো ভিডিঅ' চাই ভাল পাব বুলি মই আশা কৰিলোঁ। মানে ঘৰত কোনো নাই, মা গ'ল মিটিং, সৰু দাদা গ'ল মামা ঘৰ, কালিয়ে গ'ল, দাদাটো নাথাকেই। তাৰপিছতে পাপাও এইকেইদিন অহা নাই, ছুটি নাই। মই অকলে ঘৰত বৰ হৈ গৈছোঁ, মা কেতিয়াবাই গ'ল, এতিয়ালৈকে নাই, চুনচান হৈ আছে। কিমান অকলে থাকিম, চ' মই দৰ্জা মাৰি লওঁ, থাকক মই এতিয়া খুলি ল'ম। মই গিল মাৰি থৈ যাওঁ। গৰুবোৰ ইমান সোমাই। আমাৰ খুৰীটিয়ে চৰি মানে আমাৰ নহয় মানে আমাৰ খুৰীয়ে এয়া ফুল বাচি আছে গামোচা। আৰু কেইখন আছে খুৰী? দুখন। ফুল বাচিছে নাই? কাষৈটো বাচিছে। মই দেখাইছোঁ আপোনালোকক গাইছ ৰ'ব। যেনি তেনি যাবলগীয়া হৈ গৈছেগে। এইটো কাষৈ নেকি? এইটো ফুল মানে যেতিয়া কমপ্লিট হৈ যাব ডাইৰেক্ট মই আপোনালোকক দেখাই দিম। আকৌ আহি গ'লো, খুৰীগতো থাকি শান্তি নালাগিলে। কিমান দেৰি থ'ব, অকলে থাকি আমনি লাগি যায়। মানে মই অকলে থাকিব নোৱাৰোঁ, মানে ভিতৰত সোমাই থাকিলেও আমনি লাগে, বাহিৰত ক'ৰবাত থাকিলেও। আৰু তাতে ৰ'দটো ইমান খাওঁকৈ ওলাইছে, মানে শান্তি লগা নাই। কি যে কৰিম আৰু এইকেইটা দিন, ঘৰত থাকি আমনি লাগি গৈছেগে মোৰ। আমাৰ গোলাপ ফুলজোপা ইমান ধুনীয়াকৈ লাগি আছোঁ, মই ৰোৱা নহয় বাৰু বিগ ব্ৰয়ে ৰুইছিলে এইজোপা, ইমান ধুনীয়াকৈ লাগি আছে। মই ৰুলে হৈছে আৰু কি হ'ব। বসন্তী এইখন মোৰ আগতে মানে যেতিয়া টিকলা আছিলোঁ তেতিয়া এখন মোৰ বসন্তী, এইখন লৈ ঘূৰি ফুৰিছিলোঁ ক'ৰবালৈ যাবলৈ হ'লে। এতিয়া নচলাও কাৰণে এনেকৈ মানে কাঠখিনিৰ ওচৰতে থৈ দিয়া হৈছে। ইভাগে বেয়া নাই হোৱা, চাইকেল ইভাগে চব ঠিক আছে। পেজ গ'ল, 5 টকাত পেজ গ'ল। ব্ৰেকটো ব্ৰেক ঠিকে আছে নেকি, নাজানো, ইমান টান হৈ গ'ল। कितना बोरिंग है, such a boring day, such a boring people, such a boring day, such a boring people, such a boring day, कोई बात ही नहीं करता मेरे। मम्मी जी आई गोल, बोले मैगी ले इससे, अब हम मैगी बनाएंगे। मैगी बनाए आছো মই টিকলাটো মোৰ ওচৰলৈ নাহে, মই জোকাইমগৈ চাব দেই। বা ষ্টান মাৰিছা নি? কোনে ষ্টান মাৰিছা নি? নাই না, আহা মোৰ ওচৰলৈ আহা, আহা। চেক চেক না কৈছে চেক চা, ই কৈ দিয়া, ই দাঁত চা। চুবলৈ নিদিও চাখন, চা চুলো চা। মোৰ মেগী হৈ গ'ল, আমাৰ মাতাশ্ৰী খাই দিলে, আহিয়ে তাইক খাবলৈ বহিছে। গম পালেগৈ নিদিয়ে আৰু ৰখি থাকিলে আপোনাৰ গৰম আছে দেই। এতিয়া মিছন আমি কচু বুটলিবলৈ যাওঁ ন খুৰী? কি লৈছে আপুনি? সেইটো লৈ লৈছে, আফাম কচু বুটলেংগে। এইখনে আমাৰ পাছফালৰ পথাৰখন। বা এই আমাৰ ঘৰতো নাথাকে, বাঁহখিনিয়ে ঢাকি থৈ দিছে। কচু ইমানখিনি বুটলিলোঁ, এক খৰাহি হ'লগৈ। মই খুৰীতে বুটলি আছোঁ।
নাই মৰকক পৰি ধৰি আহিছোঁ গোটেই মাখি চালে খাই গ'লগে তথাপিতো খাবলৈ দিলোঁ মাকে মাতা চিক পলিথিন আনি দিবলৈ ক'লোঁ মানে এইটো ভৰ্তি হৈ গ'ল ন সেইকাৰণে মাতা আনিছে দিয়া এই ধৰক এয়া বুটলি হৈ গ'ল এতিয়া মানিমুনি বুটলিবলৈ আহি গ'লোঁ মানে কেইডালমান ভৰালোঁ নোৱাৰ মাজত আছে বুঢ়ীয়ে এই কলি বুঢ়ীয়ে লৈ গ'লগৈ গোটেইবোৰ বেলিটো ইমান ধুনীয়াকৈ হেৰি হৈছে মজাই লাগিছে খুৰী কিমান পালে ইমানখিনি এইকেইডাল থৈ দিয়ক নৰা ফালি মা হেৰি উলিয়াইছে খালোঁ আজি ভিডিঅ'টো ইমানেই আছিলে মোৰ মুখখন এতিয়া দেখিছে ভালকৈ আইও পথাৰত খোজকাঢ়োতে ভৰি উল্টা বুলি হৈছে আজি ভিডিঅ'টো ইমানেই আছিলে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু মোৰ নিচিনাকৈ কোন মানে ছোৱালী বা ল'ৰাই এনেকৈ মানিমুনি ঢেকীয়া ঢেকীয়া নহয় কচু বুটলীয়াকৈ মানে কচু খাই কোনে ভাল পায় আৰু কচু লাভাৰ কোন কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব বাই বাই খুই বাই কৈ দিয়ক নকয়